আৰু এখন নতুন ফাৰ্মৰ কাম হাতত লৈছোঁ আৰু এই আপোনালোকে দেখিছে এখন মোৰ পুৰণা ফাৰ্ম আৰু এই ফাৰ্মখনত বৰ্তমান মোৰ দেউতাই বৰ্ডিঙৰ কামত ব্যস্ত হৈ আছে ময়ো ব্যস্ত হৈ আছিলোঁ কিন্তু যেহেতু এই সময়ত মই ভিডিঅ'টো বনাই আছোঁ গতিকে মই বাহিৰলৈ ওলাই আহিব লগা হ'ল অহাকালিলৈ কোম্পানীয়ে মোৰ ফাৰ্মলৈ পোৱালিৰ যোগান ধৰিব গতিকে চাওঁচোন আহক আমি ফাৰ্মখনৰ ভিতৰ চোৱা কি ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ ফাৰ্মখনৰ ভিতৰৰ যিটো বৰ্ডিং সেই বৰ্ডিংটো আমি সম্পূৰ্ণৰূপে বস্তাৰে আবুৰ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ যিহেতু ঠাণ্ডাৰ দিন আৰু এই ঠাণ্ডাৰ দিন হোৱাৰ কাৰণে বাহিৰৰ যাতে ঠাণ্ডা বতাহটো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰে প্ৰচেষ্টা হাতত লৈ থকা হৈছে ঠাণ্ডাৰ দিনত ব্ৰুডিং বনোৱাটো কিছু কষ্টকৰ হয় ফাৰ্মাৰসকলৰ কাৰণে যিহেতু ছাইডৰ পাল ওপৰত চিলিঙি এইবিলাক দিবলগীয়া হয় আৰু এই গেছ বৰ্ডাৰ আপোনালোকে দেখিছে গেছ বৰ্ডাৰটো বিশেষকৈ জৰুৰী হয় ব্ৰইলাৰবিলাকৰ হিট মেইনটেনেঞ্চ কৰিবৰ কাৰণে ইয়াৰ উপৰি যিটো ফলিয়া হয় সেই ফলিয়াটো প্ৰায় 4 ইঞ্চিমান ডাঠকৈ দিলে ভাল 4 ইঞ্চিমান ডাঠকৈ যদি ফলিয়াটো দিয়া হয় তেন্তে পোৱালিবিলাকে ঠাণ্ডা নাপায় এই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই মোৰ ভুচিবিলাক অৰ্থাৎ ফলিয়াবিলাক মই কিমান ডাঠকৈ দিছোঁ এই আপোনালোকে দেখিছে প্ৰায় 3 পৰা 4 ইঞ্চি মই ডাঠকৈ ফলিয়াবিলাক দিবলৈ চেষ্টা কৰিছোঁ এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ফলিয়াবিলাক ডাঠকৈ দিলে কেৱল পোৱালিবিলাকে ঠাণ্ডা নাপায় অকল এইটোৱে নহয় কিন্তু ইয়াৰ পৰা আৰু এটা লাভালাভ হোৱা আমাৰ দেখিবলৈ পোৱা যায় যদি ফলিয়াবিলাক আমি ডাঠকৈ দিওঁ তেন্তে ফলিয়াবিলাক সোনকালে কিন্তু বেয়া হৈ নাযায় আপোনালোকে প্ৰমাণ চাব পাৰে কোনো এডোখৰ ঠাই আপোনালোকে ধৰি লওক ফাৰ্মখনৰে কোনো এটা অংশ পাতলাকৈ ফলিয়া মেলিলে আৰু কোনো এটা অংশ ডাঠকৈ মেলিলে চাব আপোনালোকে পাতলাকৈ মেলা ফলিয়াখিনি সোনকালে বেয়া হৈ যাব আৰু ডাঠকৈ মেলাখিনি বহুত দিন যাব গতিকে এই ধৰণে ডাঠকৈ ফলিয়াটো দিলে ঠাণ্ডা দিনত বিশেষকৈ ফলিয়াটো দিনো যায় আচলতে বিশেষকৈ ঠাণ্ডা দিনত ব্ৰইলাৰবিলাকৰ পোৱালি অৱস্থাত ব্ৰুডিঙৰ ভিতৰচোৱা অঞ্চলত যিটো হিট মেনেজমেণ্ট সেই হিট মেনেজমেণ্টটো ভালদৰে হৈছে নে নাই তাক চাবৰ কাৰণে মই এটা যন্ত্ৰ আনিছোঁ যিটোক থাৰ্মোমিটাৰ বুলি কয় এই আপোনালোকে স্ক্ৰীণত দেখিছে থাৰ্মোমিটাৰ আৰু এই থাৰ্মোমিটাৰটোৰ জৰিয়তে মই হিটবিলাক ৰাতি অৱস্থা বিশেষকৈ দিনত যিহেতু কিছু পৰিমাণে ৰ'দ দিয়ে গতিকে দিনত প্ৰব্লেমটো খুব কমেই হয় কিন্তু ৰাতি অৱস্থাত এই থাৰ্মোমিটাৰটোৱে মোক খুব সুবিধা দিব যিহেতু মই হিট মেনেজমেণ্টটো চাব লাগিব যে যদি কেনেবাকৈ হিটটো কম আছে তেন্তে মই গেছ বৰ্ডাৰখনৰ হিটটো বঢ়াই দিব লাগিব যদি কেনেবাকৈ অত্যাধিক বাঢ়ি গৈছে তেন্তে কিছু পৰিমাণে কমাই দিবলৈ অত্যাধিকটো নাবাঢ়ে তথাপিতো চেষ্টা কৰিম যাতে হিট মেনেজমেণ্টটো প্ৰপাৰলি হয় গতিকে সেইকাৰণে মই এটা থাৰ্মোমিটাৰ আনিছোঁ এইটো দেখিছে আপোনালোকে মই এইটো মিছ'ৰ পৰা আনিছোঁ আপোনালোকে এমাজন অথবা ফ্লিপকাৰ্ট যিকোনো এপৰ পৰা আনিব পাৰে নতুবা বজাৰতো আজিকালি উপলব্ধ গতিকে বজাৰৰ পৰা আপোনালোকে আনিব পাৰে গতিকে এনেকুৱা এটা আনিলে সুবিধা হয় গতিকে হিট মেনেজমেণ্টটো কিমান হৈ আছে ব্ৰইলাৰবিলাকে ঠাণ্ডা পাইছে নেকি গতিকে এই মানে বৰ্ডিঙৰ ভিতৰত ই এটা মানে কি কৰিব ছিগনেল দি থাকিব যে কিমান হৈ আছে এতিয়া 21 ডিগ্ৰী হৈ আছে নে 20 ডিগ্ৰী হৈ আছে নে 30 ডিগ্ৰী হৈছে গতিকে চাবৰ কাৰণে সুবিধা হয় যিহেতু আমি নিজে গম নাপাম কিমান ডিগ্ৰী উষ্ণতা ভিতৰত হৈ আছে গতিকে এই থাৰ্মোমিটাৰ যন্ত্ৰটোৰ দ্বাৰা আমি গম পাম আচলতে ঠাণ্ডা দিনত বিশেষকৈ পোৱালিবিলাকৰ হিট মেনেজমেণ্টৰ কাৰণে এই আপোনালোকে দেখিছে হোল্ডাৰ মই ফিটিং কৰি ৰাখিছোঁ প্ৰায় 200 পাৱাৰ লাইট ব্যৱহাৰ কৰিলে বেছি ভাল হিট মেনেজমেণ্টটো ভাল হয় মানে প্ৰপাৰ হিটটো পায় আৰু এনেদৰে মই এটা বৰ্ডিঙত প্ৰায় 6টাকৈ 200 পাৱাৰ লাইট দিবলৈ চেষ্টা কৰিছোঁ 3টা বৰ্ডিঙত 3 6 গুণ 18টা 200 পাৱাৰ লাইট দিবলৈ চেষ্টা কৰিছোঁ আৰু এই ওপৰত দেখিছে এইটো ইমাৰ্জেঞ্চি লাইটৰ কাৰণে ৰাখিছোঁ গতিকে এই ধৰণে মই ব্ৰুডিংটোৰ যি কাম সেই কামসমূহ আৰম্ভ কৰিছোঁ আৰু আজি ৰাতিৰ ভিতৰতে মই সম্পূৰ্ণ কাম শেষ কৰি কালিলৈ পোৱালি ল'ব পৰা অৱস্থালৈ আহিম এয়া মোৰ দেউতা ব্ৰুডিং বনোৱাত মোক সহায় কৰি আছে কেৱল ব্ৰুডিং বনোৱাতে বুলি নহয় আচলতে মোক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কামতে মোক দেউতাই কিন্তু সদায় সহায় কৰি আহিছে ইয়াক মই নুই কৰিব নোৱাৰোঁ আৰু এই আপোনালোকে দেখিছে ব্ৰুডিংটোৰ ভিতৰত চোৱাত ব্ৰইলাৰ পোৱালিবিলাক ৰাখিবৰ কাৰণে যিটো মই বাঁহৰ এটা ঘেৰা বনাইছোঁ এই ঘেৰাটোক কি কৰিছোঁ বস্তাৰে মেৰিয়াই দিছোঁ যাতে কেনেবাকৈ যদি তলৰ ফালৰ পৰা বতাহ ঠাণ্ডা বতাহ আহেও তেন্তে এই ঘেৰাটোৱে যাতে পোৱালিবিলাকক ৰক্ষা কৰিব পাৰে ইয়াৰ উপৰি কেৱল এই ব্ৰুডিংটোৰ ভিতৰতেই যে মই ফলিয়াবিলাক দিছোঁ তেনে নহয় আচলতে ব্ৰুডিংটোৰ চাৰিওকাষে ঘেৰাটোৰ চাৰিওকাষে এই যে আপোনালোকে দেখিছে চূণ ছটিয়াই থৈছোঁ এই চূণবিলাক ছটিয়াই থোৱাৰ ঠাইবিলাকতো মই ফলিয়াবিলাক দি দিম যিহেতু সেই ঠাইৰ পৰাও কি হয় ঠাণ্ডা জেক এটা অনুভৱ হয় গতিকে সেই জেকটো যাতে ওপৰলৈ উঠি নাহে তাৰ কাৰণে এই ফলিয়া মই চাইডে চাইডেও দি দিম অৰ্থাৎ ব্ৰুডিংটোৰ ভিতৰ চোৱা সম্পূৰ্ণ মই ফলিয়াৰে পৰিপূৰ্ণ কৰি ৰাখিম ব্ৰুডিংটো বনাওঁতে আমি মন কৰিব লাগিব যাতে ওপৰৰ ফালৰ পৰা অথবা ছাইডৰ ফালৰ পৰাই হওক যাতে ফাঁক থাকি নাযায় যদি ফাঁক থাকি যায় তেন্তে তাৰ পৰা ঠাণ্ডা বতাহ কিন্তু অহৰহ সোমাই থাকিব যিমান আমি ভিতৰত হিট নিদিওঁৱে কিয় যিমান হিট দিলেও কি হ'ব সেই ঠাণ্ডা বতাহটো আহি কিছু পৰিমাণে হ'লেও ভিতৰৰ যিটো ক্লাইমেট সেই ক্লাইমেটটো কিছু পৰিমাণে কিন্তু ঠাণ্ডা কৰি দিব গতিকে এই আপোনালোকে দেখিছে বাহিৰত
কাম লাগি আছে, মাটিৰ কাম। ভেটি উঠাই থাকিবলগীয়া হৈছে, যিহেতু ভেটিটো মোৰ কিছু পৰিমাণে অলপ দ, গতিকে মই ওখ কৰিছোঁ। আৰু ভেটিটো ওখ হ'লে কিন্তু ভাল হয়, ভেটিটো ফৰফৰীয়া হৈ থাকে, জেকা হৈ নাথাকে। পোৱালিবিলাকৰ কি হয়, ফৰফৰীয়া মাটিত পোৱালিবিলাকৰ গ্ৰ'থটো ভাল হয় বুলি কয়। গতিকে সেইকাৰণে মই ভেটিটো যিমান পাৰোঁ সিমান ওখ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিছে হেন্দালি বনাই থকা হৈছে, এয়া মাটিত তুলি থকা হৈছে। দুজন মানুহ ইয়াত কাম লাগি আছে, আৰু পিছফালে আছে, মই এতিয়া দেখুৱাব নোৱাৰোঁ, পিছফালে বাঁহৰ কাম লাগি আছে। আৰু এই নতুন ঘৰটোৰ কামো প্ৰায় ৩-৪ দিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।